পূজাৰ প্ৰথমটো ভিডিঅ'লৈ তোমালোকক জনাইছোঁ স্বাগতম। আৰু আজি আমি ৰাওনা হৈছোঁ পূজা চাবলৈ। এইটো আমাৰ প্ৰথমটো মণ্ডপ ঘূৰিয়ে কি আমি চতিয়াৰ উত্তৰ দিশে আগবাঢ়িলোঁ আৰু উত্তৰ দিশে আগবাঢ়িয়ে আমি পালোঁ দ্বিতীয়টো মণ্ডপ আৰু দ্বিতীয়টো মণ্ডপতে আমি অলপ চাই মেলি লৈ আগবাঢ়িলোঁ টাইগাৰদাৰ ফুচকা দোকান আৰু ফুচকা দোকানত ফুচকা খাই আমি আগবাঢ়িলোঁ ব্ৰেড চপ খাবলৈ আৰু ব্ৰেড চপ খাই মেলি আমি লগ পালোঁ মোৰ লগৰকেইটাক আৰু মোৰ লগৰকেইটাক লগত লৈ মই গ'লোঁ তৃতীয়টো মণ্ডপ য'ত মই সেৱা সৎকাৰ অলপ কৰি ল'লোঁ। সেৱা সৎকাৰ কৰিয়ে কি ক'ব কৰি মেলি লৈ আমাৰ আকৌ মন গ'ল ফুচকা আকৌ চানা খাবলৈ, যি ধুনীয়াকৈ চানা বনাই থৈছে দেখিছে। ফুটপাথৰ চানা খোৱাৰ মজাই বেলেগ। তাৰপিছত আমি দুইটা মিলি গ'লোঁ কণিকা ৰেষ্টুৰেণ্ট আৰু কণিকা ৰেষ্টুৰেণ্ট গৈ পেলাই আমাৰ আলোচনা হ'ল বোলো কি খাওঁ বুলি ভবাৰ লগে লগে বুলবুলে ক'লে মই বোলো পোলাও খাম। সি পোলাও খালে, মই এটা ৰোল খাই আমি দিছোঁ সকলোকে বাই বাই। বাৰু দ্বিতীয়টো ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব। বাই বাই দেই গাইজ।